नमस्कार आपलोक सकलोके आमार स्टाडी लैब यूट्यूब चेनेलले स्वागतम जनाइछु। আজি আমি उत्तर पूर्वांचলৰ সকলো ৰাজ্যসমূহৰ প্ৰধান শৃংগ, সেই ৰাজ্যসমূহৰ প্ৰধান নদীসমূহ, সেই ৰাজ্যসমূহৰ প্ৰধান পাহাৰসমূহ তাৰ ওপৰত ভিত্তি কৰি এক্সামৰ পইণ্ট অফ ভিউৰ পৰা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ প্ৰস্তুত কৰি এই ভিডিঅ'টো লৈ আহিছোঁ। এই ভিডিঅ'টো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট বা খুব গুৰুত্বপূৰ্ণ, এই ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে, সেইবাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি লৈ আহিছোঁ। আহক তেনেহ'লে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল নাগালেণ্ডৰ প্ৰধান শৃংগসমূহ কি কি? হোৱাট আৰ দ্য মেইন পিকছ অফ নাগালেণ্ড? নাগালেণ্ডৰ প্ৰধান শৃংগসমূহ কি কি? আমি ডাইৰেক্ট ইয়াৰ বিষয়ে এক্সপ্লেনেশ্যন হিচাপত লৈ আহিছোঁ, ইয়াত অপশ্যনসমূহ নাই। নাগালেণ্ডৰ প্ৰধান শৃংগসমূহ হ'ল চাৰামাটি শৃংগ আৰু জাপফ। নাগালেণ্ডৰ প্ৰধান পাহাৰসমূহ কি কি? নাগালেণ্ডৰ প্ৰধান পাহাৰসমূহ হ'ল পাটকাই পাহাৰ, নাগালেণ্ড পাহাৰ আৰু বৰাইল পাহাৰ। লগতে নাগালেণ্ডৰ প্ৰধান নদীসমূহ কি কি? নাগালেণ্ডৰ প্ৰধান নদীসমূহ বা এক্সামত এনেকৈও সুধিব পাৰে যে ঝুমকি নদী ক'ত অৱস্থিত? তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঝুমকি নদী নাগালেণ্ডৰ প্ৰধান নদী হয়। লগতে এক্সামত এনেদৰেও সুধিব পাৰে যে চাৰামাটি শৃংগ উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ৰাজ্যত অৱস্থিত? তেতিয়া ইয়াৰ উত্তৰ হ'ব চাৰামাটি শৃংগ নাগালেণ্ডত অৱস্থিত। এই ধৰণৰ কুৱেশ্যনসমূহ এক্সামত আহিব পাৰে বা পাটকাই পাহাৰ ক'ত অৱস্থিত সুধিব পাৰে, তেনেদৰে কুৱেশ্যনসমূহ হ'ব। আমাৰ নেক্সট কুৱেশ্যন, মণিপুৰৰ প্ৰধান শৃংগসমূহ কি কি? হোৱাট আৰ দ্য মেইন পিকছ অফ মণিপুৰ? মণিপুৰৰ প্ৰধান শৃংগসমূহ হ'ল মাউণ্ট টেনিপ চিৰয়, মাইবং লগতে লেইবাট। মণিপুৰৰ প্ৰধান শৃংগসমূহ হ'ল মাউণ্ট টেনিপ চিৰয়, মাইবং লগতে লেইবাট। লগতে মণিপুৰৰ প্ৰধান পাহাৰসমূহ আমি চাই লওঁ। মণিপুৰৰ প্ৰধান পাহাৰসমূহ হৈছে পাটকাই পাহাৰ, মণিপুৰ পাহাৰ। লগতে মণিপুৰৰ প্ৰধান নদীসমূহ, মণিপুৰৰ প্ৰধান নদীসমূহৰ ভিতৰত পৰিব বৰাক নৈ। বৰাক নৈ অসমতো অৱস্থিত, মণিপুৰৰ পৰাও সেইফালৰ পৰা বৈ আহে কাৰণে মণিপুৰৰো বৰাক নৈ এটা প্ৰধান নদী। লগতে ইম্ফল নৈ, লগতে ইৰিল। এক্সামত সুধিব পাৰে যে ইৰিল নদী বা ইম্ফল নদী ক'ত অৱস্থিত, সেইকাৰণে এনেধৰণৰ কুৱেশ্যনসমূহ আমি চাব লাগিব নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফীৰ বিষয়ে। নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফীৰ ওপৰত ভিত্তি কৰি এই টপিকটো আমি লৈ আহিছোঁ। আমাৰ নেক্সট কুৱেশ্যন, মেঘালয়ৰ প্ৰধান শৃংগসমূহ কি কি? হোৱাট আৰ দ্য মেইন পিকছ অফ মেঘালয়? মেঘালয়ৰ প্ৰধান শৃংগসমূহ কি কি? মেঘালয়ৰ প্ৰধান শৃংগসমূহ হৈছে শ্বিলং শৃংগ আৰু নক্ৰেম। মেঘালয়ৰ প্ৰধান পাহাৰসমূহ হ'ল, মেঘালয়ৰ প্ৰধান পাহাৰসমূহ কি কি? ইয়াত ডাইৰেক্ট আমি লৈ আনিছোঁ। মেঘালয়ৰ প্ৰধান পাহাৰসমূহ হ'ল গাৰো পাহাৰ, খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ। এই এক্সামত এনেদৰে সুধিব পাৰে যে জয়ন্তীয়া পাহাৰ ক'ত অৱস্থিত? এইটো খুব সহজ, আমি সকলোৱে জানো যে জয়ন্তীয়া পাহাৰ মেঘালয়ত অৱস্থিত। গাৰো পাহাৰ, জয়ন্তীয়া পাহাৰবিলাক মেঘালয়ত অৱস্থিত। লগতে আমি এতিয়া মেঘালয়ৰ প্ৰধান নৈসমূহৰ বিষয়ে যাওঁ। মেঘালয়ৰ প্ৰধান নৈসমূহ হৈছে উমটু বা ডিগাৰু, উমিয়াম বা বৰাপানী, সোমেশ্বৰী আৰু দুধ নৈ। উমটি বা ডিমাৰু, উমিয়াম বা বৰাপানী, সোমেশ্বৰী আৰু দুধ নৈ, যিবোৰ মেঘালয়ৰ প্ৰধান নদীসমূহ হ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। মিজোৰামৰ প্ৰধান শৃংগ কি? মিজোৰামৰ প্ৰধান শৃংগ কি? মিজোৰামত এটাই প্ৰধান শৃংগ আছে, সেইটো হৈছে ব্লু মাউণ্টেইন। এক্সামত মিজোৰামৰ প্ৰধান শৃংগ নিদি পেলাই কুৱেশ্যনটো ব্লু মাউণ্টেইন ক'ত অৱস্থিত বুলি এক্সামত সুধিব পাৰে। এই ধৰণৰ কুৱেশ্যনটো এটা আহিব, কিয়নো নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফীৰ পৰা কুৱেশ্যনটো লাষ্ট ইয়াৰ আমি এক্সামত দেখা পাইছিলোঁ। সেইকাৰণে আমি এই টপিকটো খুব ভালদৰে চাব লাগিব। কুৱেশ্যনটো হ'ল যে মিজোৰামৰ প্ৰধান শৃংগ কি? মিজোৰামত এটাই শৃংগ আছে, সেইটো হ'ল ব্লু মাউণ্টেইন। আৰু এক্সামত ব্লু মাউণ্টেইন ক'ত অৱস্থিত বুলি কুৱেশ্যন অহাৰ চান্সেছটো বেছি থাকে। ব্লু মাউণ্টেইন ক'ত অৱস্থিত? ব্লু মাউণ্টেইন মিজোৰামত অৱস্থিত। মিজোৰামৰ প্ৰধান নদীসমূহ হ'ল কালাদান, টুইভাই, সোনাই, টলং আৰু লংগাই। লগতে আমি চাই লওঁ মিজোৰামৰ প্ৰধান পাহাৰসমূহ। মিজোৰামৰ প্ৰধান পাহাৰসমূহ হৈছে মিজু পাহাৰ, আৰাকানিয় মা পাহাৰ। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ প্ৰধান শৃংগসমূহ কি কি? হোৱাট আৰ দ্য মেইন মাউণ্টেইন পিক অফ অৰুণাচল? অৰুণাচল প্ৰদেশৰ প্ৰধান শৃংগসমূহ হৈছে কাংটো, কুলাকেংগেৰী আৰু চুলমাৰী। লগতে অৰুণাচলৰ প্ৰধান পাহাৰসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ প্ৰধান পাহাৰসমূহ হ'ল অকা পাহাৰ, ডফলা পাহাৰ, আবৰ, নংগন, চনবাম, আৰুখলা, মিচিমি আৰু পাটকাই। অৰুণাচল প্ৰদেশৰ প্ৰধান নদীসমূহ হ'ল
অৰুণাচল প্ৰদেশৰ প্ৰধান নদীসমূহ হ'ল চিয়াং, লোহিত, খুৱানখিৰি আৰু জিয়া ভৰলী। জিয়া ভৰলীক য'ত অৰুণাচল প্ৰদেশত কামেং বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ প্ৰধান পাহাৰসমূহ কি কি? হোৱাট আৰ দ্য মেইন মাউণ্টেইন অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ প্ৰধান পাহাৰসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব জাম্পাই পাহাৰ, চাখনি পাহাৰ, লানচটৰ পাহাৰ ইত্যাদি। ত্ৰিপুৰাৰ প্ৰধান পাহাৰসমূহ হ'ল জাম্পাই পাহাৰ, চাখনি পাহাৰ, লানচটৰ পাহাৰ। এতিয়া আমি ত্ৰিপুৰাৰ নদীসমূহৰ বিষয়ে চাই লওঁ। ত্ৰিপুৰাৰ প্ৰধান নদীসমূহ হ'ল গোমতি, ঢালাই, মুহুৰী আৰু ফেনী। ত্ৰিপুৰাৰ প্ৰধান নদীসমূহ কি? ত্ৰিপুৰাৰ প্ৰধান নদীসমূহ হৈছে গোমতি, ঢালাই, মুহুৰী আৰু ফেনী। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। এতিয়া আমি অসম। হোৱাট আৰ দ্য মেইন মাউণ্টেইন পিকছ অফ আছাম? অসমৰ প্ৰধান শৃংগসমূহ কি কি? অসমৰ প্ৰধান শৃংগসমূহ হৈছে বৰাইল পৰ্বতত থকা লাইকেই, থুই পিংবং, মহাদেই আৰু সিংহাসন। এতিয়া আমি অসমৰ পাহাৰসমূহৰ বিষয়ে চাই লওঁ। অসমৰ প্ৰধান পাহাৰসমূহ হ'ল উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ। অসমৰ প্ৰধান পাহাৰ হৈছে উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ। অসমৰ প্ৰধান নদীসমূহ আমি সকলোৱে জানো, ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, জীয়া ভৰলী, মানাহ, বুঢ়ীদিহিং, ধনশিৰি, কপিলী, বৰাক আদি। আৰু অসমত অন্যান্য নৈসমূহ আছে। আমাৰ নেক্সট কুৱেশ্যন হ'ল যে ছিক্কিমৰ প্ৰধান শৃংগ কি? হোৱাট আৰ দ্য মেইন পিকছ অফ ছিক্কিম? ছিক্কিমৰ প্ৰধান শৃংগ। এই কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব যে ছিক্কিমৰ প্ৰধান শৃংগৰ নাম কি, ছিক্কিমৰ প্ৰধান নৈসমূহ বা ছিক্কিমৰ কি কি পাহাৰ আছে সেই বিষয়ে আপোনালোকে আমাক কমেণ্ট কৰি জনাওক যে এই কুৱেশ্যনটো আমি আপোনালোকৰ কাৰণে এৰি দিছোঁ। বাকী উত্তৰ পূৰ্বাঞ্চল আমি সকলো ৰাজ্যৰ বিষয়ে, সকলো ৰাজ্যৰ প্ৰধান শৃংগ, প্ৰধান নদী, প্ৰধান পাহাৰ সেই বিষয়ে আমি আপোনালোকক ভিডিঅ'ত প্ৰস্তুত কৰিছিলোঁ। আমি এই কুৱেশ্যনটো আপোনালোকক এৰি দিছোঁ যে ছিক্কিমৰ প্ৰধান শৃংগৰ নাম কি, লগতে ছিক্কিমৰ প্ৰধান নৈসমূহৰ বিষয়ে আমাক কমেণ্ট কৰি জনাব। এই কুৱেশ্যনটো আমি আপোনালোকক এৰি দিছোঁ। লগতে এই ভিডিঅ'ৰ PDF আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ, য'ত আপোনালোকে এই ভিডিঅ'ৰ PDFটো চাব পাৰিব, ডাউনলোড কৰি চাব পাৰিব। লগতে আপোনালোকক আগন্তুক পৰীক্ষাৰ বাবে কেনেধৰণৰ টপিক লাগে সেই বিষয়ে আমাক কমেণ্ট কৰি জনাওক। আমি আপোনালোকৰ সুবিধাৰ কাৰণে সেই টপিকসমূহ প্ৰস্তুত কৰি লৈ আহিম। ধন্যবাদ। আজিৰ কাৰণে ইমানেই।